মুর্দাবাদ কামাখ্যা প্রসাদ তাসা মুর্দাবাদ বিজেপি হায় হায় আসর জিন্দাবাদ अदालगुरिनि माजबाद आसाया बीजेपीनि बेरेखायै सोमावसारनाय बीजेपी हाथाव बागान बासाव स्लगाना अदालगुरि माजबादखौ सोमावग्लुंहोदों। बिटिआर बिसायख'थिनि सिगां बर' हादराव साहा बागान ओनसोलाव बीजेपीनि हाबनायखौ बन्द खालामनाय जादों। बीजेपीखौ माजबादनि गंब्रै साहा बागानाव हाबनो होआखै। जुदि हाबोब्ला बीजेपीनि दैदेनगिरिखौ होसोगोन। आदिबासीफोरनि गेजेराव गावस्रालायनाय सोमजिहोनो नाजानाय एमपि कामाख्या प्रसाद तासानि बिबुंथिनि सायाव आदिबासी सुबुं समाजा रागा जोंखांदों आरो खामग्लिखांदों। माजबादनि बेथेली साहा बागानाव आसा दैदेनगिरिजों सावनाय जादों। एमपि कामाख्या प्रसाद तासानि मुसुखा। मोनसे बिबुंथियाव एमपिआ आदिबासीफोरखौ हिन्दु आरो ख्रिस्टान मोननै बाहागोआव बोखावदोंमोन। बेफोरबायदि बिबुंथिनि गेजेरजों एमपि तासानि सायाव समाजाव धोरोमारि गावस्रानाय सोमजिहोनो नाजानायनि दाय होनाय जादों। হয়, আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আশা হৈ পেলাই আমি বেটেলি চাহ বাগিচাত এক পুতলিকা দাহ কাৰ্যসূচী তথা প্ৰতিবাদী কাৰ্যসূচী আমি ৰূপায়ণ কৰিলোঁ। আৰু এই পুতলিকা দাহ কাৰ্যসূচী তথা প্ৰতিবাদী কাৰ্যসূচী এইটোৰ কাৰণেই লোৱা হৈছে যে আমাৰ কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই ডাঙৰীয়াই যোৱা 24 তাৰিখে এক টক শ্ব' সাক্ষাৎকাৰত আদিবাসী জনগোষ্ঠীৰ যি জনজাতিকৰণ তথা অনুসূচীকৰণ যি প্ৰক্ৰিয়া আছে এই প্ৰক্ৰিয়াক লৈ পেলাই তেখেতে এক বিৰূপ মন্তব্য আগবঢ়াইছে। এই বিৰূপ মন্তব্য হ'ল যে অসমৰ আদিবাসী জনগোষ্ঠীসকলৰ মাজত যি হিন্দু খ্ৰীষ্টানক যি মন্তব্য আগবঢ়ালে সেই মন্তব্য আগবঢ়োৱাক তথা কামাখ্যা প্ৰসাদ ডাঙৰীয়াক আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ পেলাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। তেখেতে আজি কাজিৰঙা লোকসভা সমষ্টি প্ৰতিনিধিত্ব কৰি পেলাই দিল্লীত গৈ কিনে তেখেতে আমাৰ জনগোষ্ঠীৰ যি জনজাতিকৰণ চাহ শ্ৰমিকৰ দৈনিক মজুৰি মাটিৰ পট্টা সেই বিষয়ে নকৈ তেখেতে মিডিয়াৰ আগত তেখেতে নিউজৰ আগত আমাৰ আদিবাসী জনগোষ্ঠীক যি ভাগ ভাগ কৰাৰ যি ষড়যন্ত্ৰ কৰি পেলাই তেখেতে যি মন্তব্য আগবঢ়াইছে সেই মন্তব্যক আমি তীব্ৰ ভাষাৰে আশা মাজবাট আঞ্চলিক তথা সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ পেলাই আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ, ধিক্কাৰ দিছোঁ। হয়, সঁচাকৈ আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আশা মাজবাট আঞ্চলিক সমিতিৰ উদ্যোগত যে নেকি কাজিৰঙাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ বেটলি চাহ বাগানত আমি পুতলিকা দাহ কাৰ্যসূচী কৰিছোঁ। সেইটোৰ কাৰণে দাহ কাৰ্যসূচী কৰিছোঁ যে যোৱা জুলাই মাহৰ 24 তাৰিখে যে নেকি আদিবাসী অসমৰ আদিবাসী জনগোষ্ঠীৰ ওপৰত যিটো বিৰূপ মন্তব্য কৰিছিলে এছটিক লৈ জনজাতিকৰণক লৈ যে হিন্দু খ্ৰীষ্টানৰ কথা কৈছিলে যে যিবিলাক আদিবাসী জনগোষ্ঠীত হিন্দু আছে হিন্দুসকল থকাৰ কাৰণে জনজাতিকৰণটো দিয়াৰ অলপ অসুবিধা হৈছে বুলি কৈ আছিল। তো সেইটোৰ কাৰণে আমি কামাখ্যা প্ৰসাদ তাছাক আমি সুকীয়াই দিব বিচাৰিছোঁ। এই যিটো বিৰূপ মন্তব্য কৰিছিল এই বিৰূপ মন্তব্য অতি সোনকালে তেওঁ অসমৰ আদিবাসী জনগোষ্ঠীৰ ওচৰত ক্ষমা বিচাৰক। অন্যথা অসমত যিমান চাহ বাগান আছে, গাঁও আছে, বস্তি আছে, এই বিজেপিৰ নেতা পালি নেতাক আমি সোমাব প্ৰৱেশ নিষিদ্ধ কৰিম। অলৰেডি আমি নিষিদ্ধ কৰিছোঁ। কাৰণ চাওক, কামাখ্যা প্ৰসাদ তাছা যেতিয়া সাংসদ হৈ পাৰ্লামেণ্টত গ'ল, দিল্লীত গ'ল, তেওঁ কোনো ধৰণৰ আদিবাসী জনগোষ্ঠীৰ ওপৰত যে এছটিৰ কথা একদিনো নক'লে। অসমৰ আদিবাসী জনগোষ্ঠীৰ ওপৰত যিবিলাক জ্বলন্ত সমস্যাবিলাক আছে, জনজাতিকৰণ, মাটিৰ পাট্টা, তাৰপিছত বাগানৰ হাজিৰা, যিটো নিম্নতম মজুৰিৰ কোনো ধৰণৰ মাত মাতা আমি দেখিবলৈ নাপালোঁ। তো সেইটোৰ কাৰণে আমি বিজেপি চৰকাৰক তথা কামাখ্যা প্ৰসাদ তাছাক আমি সুকীয়াই দিব বিচাৰিছোঁ। যেতিয়ালৈকে অসমৰ আদিবাসী জনগোষ্ঠীৰ ওচৰত ক্ষমা নিবিচাৰিব তেতিয়ালৈকে গোটেই বাগান গাঁওবিলাকত এই কামাখ্যা প্ৰসাদ তাছাৰ পুতলিকা দাহ কাৰ্যসূচী চলি থাকিব, অব্যাহত থাকিব। আগন্তুক যি বিটিআৰ নিৰ্বাচন আছে এই বিটিআৰ নিৰ্বাচনত গোটেই মাজবাটৰ চাহ বাগিচা, মাজবাটৰ গোটেই গাঁও অঞ্চলত বিজেপি নেতা পালি নেতাক সোমাব দিয়া নহ'ব। এইটো একদম স্পষ্ট কথা। কাৰণ চাওক, কামাখ্যা প্ৰসাদ তাছা বিজেপিৰ সাংসদ। এই বিজেপিৰ সাংসদে
যি নেকি বিৰূপ মন্তব্য কৰিছিল আদিবাসী জনগোষ্ঠীৰ ওপৰত, সেইটোৰ কাৰণে আজি আমি পুতলিকা দাহ কাৰ্যসূচী কৰিছোঁ। আৰু মাজবাটৰ যিমান চাহ বাগান আছে, গাঁও অঞ্চল আছে, বিজেপি নেতা পালি নেতাক প্ৰৱেশ একেবাৰে নিষিদ্ধ কৰিছোঁ।